নমস্কাৰ এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ এটা ৰেচিপি বনাম। সেয়া হ'ব মুগ দালিৰ পকৰা। মুগ দালিৰ পকৰা কেনেকৈ বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই কিটচেনলৈ যাম, ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া এতিয়া ৰেডি কৰি লৈছোঁ। এয়া মুগ দালি তিয়াই ৰাখিছিলোঁ, এয়া চব সিজি গৈছে। এয়া পদিনাৰ পাত, এয়া জলকীয়া, আদা, নহৰু, পিঁয়াজ। এতিয়া এইখিনি মিক্সিত পেষ্ট বনাই লৈ ল'ম। এয়া মিক্সিত দি ল'ম। একেলগে আদা, নহৰু, পিঁয়াজখিনি দি ল'ম। জলকীয়াখিনি দি ল'ম। এতিয়া পদিনাৰ পাতকেইটা ইয়াতে কাটি দি দিম। ইয়াতে অলপমান পানী দি দিম। এয়া এতিয়া মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক, এয়া মিক্সিত পেষ্ট বনাই লৈছোঁ। এয়া মুগ দালিৰ পকৰি ভাজিম। এয়া চাওক, ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া ইয়াতে অলপমান বেচন দি দিম। এয়া 2 চামুচ বেচন দি দিম। এয়া 2 চামুচ বেচন দি দিছোঁ। এয়া ৰং গুড়া দি দিছোঁ। এয়া নিমখ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানি ল'ম। এতিয়া মুগ দালিৰ পকৰাটো ভাজি ল'ম। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনটো দি দিম। এতিয়া মুগ দালিৰ পকৰাটো ভাজিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া এচামুচ দি দিছোঁ। বেছি ডাঙৰ নকৰোঁ। এয়া অলপমান পিছত ঘূৰাই দিম, এফাল সিজি গ'লে। এতিয়া পকৰাকেইটা ঘূৰাই দিম। এয়া চাওক, ধুনীয়াকৈ এফাল হৈ গৈছে। আপোনালোকেও এনেকৈ পকৰা বনাই খাই, সেনেকৈ বনাই আপোনালোকক কমেণ্ট কৰি জনাব। এয়া এফাল সিজিবলৈ দিছোঁ।
এয়া চাওক মুগ দালিৰ পকৰা বনোৱা হৈয়ে গ'ল। আপোনালোকক কেনেকৈ বনাই খায় কমেণ্ট কৰি জনাব। এতিয়া চাওক মুগ দালিৰ পকৰাটো খাই কেনেকুৱা সোৱাদ হৈছে আপোনালোকক জনাই আছোঁ। এয়া চাওক মুগ দালিৰ পকৰা লৈ লৈছোঁ। এতিয়া খাই চাম। বহুত টেষ্টি হৈছে। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।